মানে আজি মই হঠাৎ কিয় ৰৈ গ'লোঁ আপোনালোকে গম পায় না হঠাৎ ৰৈ গ'লোঁ যে এইটোৰ কাৰণে যে আপোনালোকে গমেই পাইছে এইবাৰ এনেকুৱা খৰাং দিছে মানে এনেকুৱা খৰাং দিছে এয়া চোৱা মাটিবিলাক পূৰা মানে গোটাই পকি কেনেকুৱা অৱস্থা হৈ গৈছে চোৱা মানে এইবাৰ মানে এনেকুৱা অৱস্থা হৈছে মানুহ মানে এতিয়া খেতিৰ কাৰণে দেখিছে না ধানবিলাক কেনেকুৱা অৱস্থা হৈছে এয়া চোৱা একদম পূৰা মাটিবিলাক পূৰা ফাটি গৈছে এয়া চোৱা এয়া পূৰা মাটিবিলাক পূৰা ফাটি যাব গৈছে এইবাৰ মানে এনেকুৱা অৱস্থা হৈছে মানে টকা পইচা দিলেও মানে ধান কিনিবলৈ একদম চাউল খোৱাটো বহুত মানে কঠিন হ'ব যে আন বেলিৰ দৰে যেনেকুৱা মানে হেৰি খেতি পথাৰ নৰন বনৰ হৈছিল এতিয়া চোৱা খেতি পথাৰ গোটেই বনে বন গতিকে মানুহ কেনেকৈ চলিব মানে কেনেকৈ কি কৰিব এইবাৰ মানে বতৰটো এনেকুৱাকৈ দিছে মানে মানুহটো পৰিছে মানে ধানবিলাকো মানে গোটেই পৰিছে মই দেখাই দিছোঁ আপোনালোকক এয়া চোৱা ধানবিলাক এয়া গোটেই মানে ধানবিলাক গোটেই পৰি গৈছে ইমান অৱস্থা বেয়া হৈ গৈছে এয়া গোটেই পকি গৈছে মানে পানী চানী প্ৰায়ভাগ পানী নাই গোটেই বন গাজি গৈছে মই ৰাস্তাৰে মই কামলৈ যাই থাকোঁতে হঠাৎ মই আহি কিনে মই ৰৈ গ'লোঁ মানে মোৰ মানে চিন্তা যে এনেকুৱা হ'লে মানুহে কেনেকৈ মানে খাব গোটেই বনেই বন এইবাৰ ইয়া চোৱা গোটেই বন মানে ধানটো দূৰৰে কথা ইয়াতে মানে ধানটো গাজা দূৰৰে কথা চোৱা ধানেই নাই বৰ্তমান চোৱা এইখন খেতি পথাৰ চাৰিওফালে আপোনালোকে দেখিছে গোটেই ধান নহয় গোটেই বন আপোনালোকে দেখিছে নাই গোটেই বন গতিকে মানুহে এনেকুৱা হ'লে কেনেকৈ চলিব মই এনেকৈ ৰাস্তাৰে আহি থাকোঁতে মানে মই ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ হয়নে নহয় এনেকৈ মানে চোৱা এয়া মাটিবিলাক কেনেকৈ ফাট মেলি গৈছে ন মানে ভাবিলে কি আচৰিত লাগে মানে যদি বৰষুণ পালে হয় মানে আমাৰ খেতি পথাৰ এনেকুৱা নহ'ল হয় গতিকে সেইটোৰ কাৰণে মই হঠাৎ ৰৈ কিনে মই ভাবিলোঁ এটা কথা চিন্তা কৰিলোঁ এনেকুৱা হ'লে মানে মানুহে কি খাই জীয়াই থাকিব মানে খেতি কৰিছিল মানুহবিলাক ঠিকে কিন্তু বৰষুণৰ অভাৱৰ কাৰণে মানুহে মানে কি হৈছে বৰষুণৰ অভাৱৰ কাৰণে মানে হেৰি হৈছে খেতি পথাৰটো ইমান মানে হেৰি ভাল নহ'লে গতিকে কি কৰিব উপায়টো নাই নাই হয়নে নহয় যে মানে কোন জেগাত এনেকুৱা অৱস্থা হৈছে আপোনালোকে জনাব যে কোন জেগাত এনেকুৱা অৱস্থা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি মানে চব জেগাতো এনেকুৱা হৈছে নে মানে নমস্কাৰ আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজত খুবেই দুখ লগাজনক ভিডিঅ' কাৰণ যিটো ভিডিঅ' মই লৈ আহিছোঁ আপোনালোকৰ মাজত সেই ভিডিঅ'টো আপোনালোকে চাব কাৰণ মই এনে বনা নাই ভিডিঅ'টো কাৰণ এইবুলি মানে ৰ'দে মানুহকটো পুৰিছে এইবুলি ধানো মানুহক পুৰিছে হয়নে নহয় ধান খেতি পথাৰত এনেকুৱাও হৈ গৈছে মানে গোটেই ফাট মিলি গৈছেনে নাই মানে ধানবিলাক গোটেই ফাট মিলি গৈছে ধানৰ যিটো পথাৰ পূৰা ফাট মিলি গৈছে গতিকে এই ফাট মিলাৰ বিনিময়ত কি হৈছে মানে খেতি পথাৰটো মানে একদম পূৰা মানে ধান চান ওলাব নোৱাৰা হৈ গৈছে মানে যেতিয়া নেকি খৰাং হৈ থাকে জীপাল হৈ থাকিলে মানে গছ গছনিবিলাক উঠিব পাৰে বা জীপ পাই থাকিলে উঠিব পাৰে যেতিয়া নেকি এনেকুৱা খৰাং হৈ থাকিব মাটিটো টান হৈ থাকিব মানে কেনেকৈ বাঢ়িব গছৰ পুলিটো মই আপোনালোকক অলপ চিম্পুললি দেখাই দিওঁ এয়া চোৱা এনেকুৱা টান হৈছে এই টান হ'লে বস্তুটো শিপাখিনি যদি বাঢ়িব নোৱাৰে মানে ধানৰ হেৰিটো কেনেকৈ উঠিব হয়নে নহয় গতিকে চোৱা ইমান টান হৈছে মানে কি ক'ম আৰু আপোনালোকক যে এইবাৰ মানে কি হ'ব খেতি পথাৰতো ধান নাই মানে এইবাৰ ধানৰ দাম বাঢ়ি যাব চাউলৰ দাম বাঢ়ি যাব মানে যদিও টকা পইচা আছে কিনি খাব পাৰিবা কিন্তু চাউল ধানটো পোৱা বৰ মুস্কিল হৈ পৰিব যদি এনেকুৱাকৈ যদি 2-3 বছৰমান যদি খৰাং মাৰি দিয়ে না মানে খেতিৰ টাইমত তেতিয়া মানুহ বহুত মুস্কিলত পৰিব যে আমিতো ৰুটি খাই জীয়াই থাকিব নোৱাৰোঁ পাৰোঁ নেকি ৰুটি খাই জীয়াই থাকিব নোৱাৰোঁ চিপছ খাই জীয়াই থাকিব নোৱাৰোঁ আৰু বেলেগ বস্তু খাইতো জীয়াই থাকিব নোৱাৰোঁ কিন্তু যিমান যি খালেও ভাতৰ সমান হ'ব নোৱাৰে গতিকে আমাক ভাতটো দৰকাৰ আৰু ভাত খালেহে আমি শক্তি পাওঁ হয়নে নহয় যেনেকৈ বেলেগ দেশত ৰুটি খাই মানুহ জীয়াই থাকে হয় না কিন্তু আমাৰ ইয়াতে অকল ভাত চাউলৰ পৰা ভাত সেই খাইহে আমি জীয়াই থাকোঁ
গতিকে বেছি নকওঁ, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওক। আপোনালোকে কমেণ্ট কৰি জনাব ক'ত ক'ত কেনেকুৱা খেতি কেনেকুৱা হৈছে। আমাৰ ইফালেতো একেবাৰে খেতি একেবাৰে এইবাৰ মানে খেতিত ধান নাই বুলি ক'লেও মানে ভুল নহ'ব, মানে এনেকুৱা অৱস্থা কৰিছে। চব জেগাতে এনেকুৱা হৈছে নেকি আপোনালোকে কমেণ্ট কৰি জনাব। এয়া খেতি পথাৰ আপোনালোকে দেখিছে, মানে এই টাইমত কি হ'ব লাগিছিল, খেতি পথাৰত মানে ধান পূৰা ওলাবই লাগিছিল, হয় না নহয়? ধানবিলাক ওলাবই লাগিছিল। গতিকে ধান ওলোৱা নাই, গোটেই বনে বন। চোৱা, এই মই জুম কৰি দেখাইছোঁ এইগিলা, এয়া চোৱা গোটেই বন এইবিলাক, এয়া চোৱা গোটেই বন। মই কামত যাওঁতে হঠাৎ মানে ৰাস্তাত ৰখি গ'লোঁ, মানে ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ, হয়নে নাই? কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'ত, আপোনালোকে কমেণ্ট কৰি জনাব ক'ত কেনেকুৱা পৰিস্থিতি। মানে বৰষুণ অহাটো কামনা কৰোঁ আমি, বৰষুণ আহক, আমি সকলোৱে বৰষুণ আহক বুলি আমি সকলোৱে আমি কি কৰোঁ, কামনা কৰোঁ। আজিৰ বতৰটো কিন্তু ডাৱৰীয়া, আজিৰ পৰা যদি অলপ বৰষুণো আহে, মানে এনেকুৱা হৈছে যদিও বৰষুণ আহে মানে বেছিভাগ খেতিয়ে ইমান ভাল নহ'ব, কাৰণ গোটাই খৰাং পৰি গৈছে, বন গাজি গৈছে। বন গাজাৰ পিছততো আৰু ইমানখিনি ধানখিনি ভাল নহ'ব, হয় নে নহয়? গতিকে কি ক'ম আৰু, হয়নে? দে।